নমস্কাৰ এটি বিশেষ ভিডিও আপোনালোকলৈ আগবঢ়াব বিচাৰিছো আপোনালোক সকলোৰে বাবে এইটো ইম্পৰ্টেন্ট যিসকলে চাই আছে কোনো নিৰ্দিষ্ট ছাত্ৰ নিৰ্দিষ্ট ছাত্ৰী নিৰ্দিষ্ট ক্লাছ নিৰ্দিষ্ট শ্ৰেণীৰ বাবে নহয় সকলোৰে বাবে বা জানিবলগীয়া এটা প্ৰশ্নটো এনেকুৱা ধৰণৰ যে আমি সকলোৱে জানো যে নিৰ্বাচন হয় অসমত হয় ভাৰতবৰ্ষত হয় আৰু বৰ্তমানো নিৰ্বাচন হৈ আছে লোকসভা নিৰ্বাচন চলি আছে অহা 4 জুনত ৰিজাল্ট দিব এটা এই ৰিজাল্ট বা এই যে ভোট কোন দিনা হ'ব কেনেকৈ হ'ব ক'ত হ'ব এই কথাবিলাক যে নিৰ্ধাৰণ বা নিৰূপণ কৰে কোনেনো কৰে বাৰু এটো এটা ডাঙৰ প্ৰশ্ন কেতিয়াবা আমি ভাবি চাইছো না কোনেনো এই ইলেকশ্যনটো কণ্ডাক্ট কৰে এই ইলেকশ্যনটো কোনেনো ৰূপায়িত কৰে বা সম্পাদনা কৰে এটো এটা ডাঙৰ প্ৰশ্ন এই প্ৰশ্নটোৰ উত্তৰ হ'ল চৰকাৰে নকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নকৰে কোনে কৰিব নিৰ্বাচন আয়ুক্তই কৰিব বা নিৰ্বাচন আয়োগে কৰিব ভাৰতবৰ্ষত এখন মুখ্য নিৰ্বাচনী আয়োগ আছে দিল্লীত আৰু তেওঁলোকে লোকসভা বা বিভিন্ন ৰাষ্ট্ৰপতি নিৰ্বাচন ৰাজ্যসভাৰ ইলেকশ্যন বিলাক তেওঁলোকে ৰূপায়িত কৰে কিন্তু যিবিলাক বিধানসভা হয় ৰাজ্যবিলাকৰ কাৰণে ৰাজ্যিক পৰ্যায়ৰ নিৰ্বাচনী আয়োগ এখন থাকে কিন্তু তেওঁলোকেও মুখ্য নিৰ্বাচনী আয়োগৰ জৰিয়তে পৰিচালিত হয় যি নহওক ইলেকশ্যন বা নিৰ্বাচনটো নিৰ্বাচনী আয়োগৰ দ্বাৰা পৰিচালিত হয় এতে প্ৰশ্নটো হ'ল সেই নিৰ্বাচনী আয়োগখনত যিবিলাক আয়ুক্ত থাকিব যিসকলে নিৰ্বাচনবিলাক পৰিচালিত কৰিব তেওঁলোকক কোনে নিযুক্তি দিয়ে এইটো এটা ডাঙৰ প্ৰশ্ন ইয়াৰ উত্তৰটো লৈ আজিৰ এই ভিডিঅ'টি যে নিৰ্বাচনী আয়ুক্তসকলক কোনে নিৰ্বাচন কৰে বা নিৰ্বাচিত কৰে সেই প্ৰশ্নটোৰ উত্তৰটো হ'ল এনেকুৱা ধৰণৰ যে প্ৰথমতে আমি কওঁ এখন সাৰ্চ কমিটি থাকে এখন সাৰ্চ কমিটি অন্বেষণ কমিটি বিচৰা কমিটি এখন পেনেল প্ৰস্তুত কৰে তেওঁলোকে সেই সাৰ্চ কমিটিখনে সাৰ্চ কমিটি কাৰ নেতৃত্বত সাৰ্চ কমিটিখন হয় সাৰ্চ কমিটিৰ অসমীয়াটো কি হ'ব অন্বেষণ কমিটি যে মানুহ বিচৰা কমিটি নিৰ্বাচন আয়ুক্ত হ'বলৈ যোগ্যতা ব্যক্তিক এখন বিচাৰিব লাগিব নহয় ভাৰতবৰ্ষত ইমান ব্যক্তি আছে তাৰে ভিতৰত যোগ্য বুদ্ধিসম্পন্ন জ্ঞানী নিৰ্বাচন চলাব পৰা ব্যক্তি এনেকুৱা বাছনি কৰিব লাগিব সেই পেনেলখন প্ৰস্তুত কৰাৰ কাৰণে এখন কমিটি লাগিব সেই কমিটিখনক কোৱা হয় সাৰ্চ কমিটি ইংৰাজীত আৰু অসমীয়াত ক'ব অন্বেষণ কমিটি সেই অন্বেষণ কমিটিখন গঠন হয় যিজন কেবিনেট সেক্ৰেটাৰী আছে সেই কেবিনেট সেক্ৰেটাৰীৰ নেতৃত্বত বৰ্তমানৰ কেবিনেট সেক্ৰেটাৰী গৰাকীৰ নাম হৈছে ৰাজীৱ গৌবা বৰ্তমান কেবিনেট সেক্ৰেটাৰী যিখন ভাৰতবৰ্ষৰ কেবিনেট আছে সেই কেবিনেটখনৰ সেক্ৰেটাৰীজন হৈছে ৰাজীৱ গৌবা আৰু তেওঁৰ নেতৃত্বতে এখন কমিটি হয় যেতিয়া কোনোবা আয়ুক্তক নিৰ্বাচিত কৰিব লগা হয় সেইখন কমিটিক কোৱা হয় সাৰ্চ কমিটি আৰু সেই সাৰ্চ কমিটিয়ে কি কৰে এখন পেনেল প্ৰস্তুত কৰে কেইজনমান ব্যক্তি জ্যেষ্ঠ যোগ্য জ্ঞানী গুণী মানুহৰ এখন পেনেল প্ৰস্তুত কৰে আৰু সেই পেনেলখন কাক পঠাই দিয়ে এখন কমিটি থাকে বাছনি কমিটি সেইখন কমিটিলৈ পঠাই দিয়ে সেইখন ইংৰাজীত কোৱা হয় সিলেকশ্যন কমিটি প্ৰথম সাৰ্চ কমিটি এখন পেনেল প্ৰস্তুত কৰিব আৰু সেই পেনেল প্ৰস্তুত কৰা কাগজখন পঠাই দিব সিলেকশ্যন কমিটি এটা সিলেকশ্যন কমিটিত কোন থাকিব এইখিনি কথাটোতে লাগিল এটা বিতৰ্কটো এনেকুৱা ধৰণৰ প্ৰথম অৱস্থাত আছিল সিলেকশ্যন কমিটি মনত ৰাখিবা প্ৰথম আছিল সিলেকশ্যন কমিটি ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী লিডাৰ অফ দি অপজিশ্যন অফ লোকসভা লয়াৰ হাউচৰ যিজন দলপতি থাকে যিজন বিৰোধী দল থাকিব সেই বিৰোধী যিজন দলপতি থাকে এজন দলপতি থাকে নহয় সেই দলপতিজন আৰু এজন হৈছে ভাৰতবৰ্ষৰ যিখন সুপ্ৰিম কোৰ্ট আছে তাৰ চিফ জাষ্টিচ এই তিনিজন ব্যক্তিয়ে থাকে সিলেকশ্যন কমিটিত আছিল বিতৰ্কটো কেনেকুৱা ধৰণৰ যে প্ৰধানমন্ত্ৰীয়ে এতিয়া নতুনকৈ ইয়াক সংশোধন কৰিছে ইয়াৰ ৰোলটো পৰিৱৰ্তন কৰিছে বা মোদী চৰকাৰে ইয়াক পৰিৱৰ্তন কৰিছে কেনেধৰণে যে এতিয়া কি কৰিছে প্ৰধানমন্ত্ৰী থাকিব বিৰোধী দলৰ দলপতিগৰাকী থাকিব আৰু যিজন চিফ জাষ্টিচ অফ ইণ্ডিয়া আছিল তেওঁক আঁতৰাই দিয়া হৈছে তেওঁৰ সলনি এজন কেবিনেট মন্ত্ৰীক ইয়াত স্থান দিয়া হৈছে এতিয়া কেবিনেট মন্ত্ৰীক স্থান দিয়া মানে কি ইহঁতৰ ফেভাৰৰ আৰু এজন ব্যক্তি ইয়াত বাঢ়িবলৈ নাই ধৰি লওক নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদী ল'লে অমিত শ্বাহ দুজন হৈ গ'ল তেওঁলোকৰ মানুহ আৰু ইফালে অকলে থাকি গ'ল কোন বিৰোধী দলৰ ব্যক্তিজন এখেতৰ কথা কিবা যুক্তি থাকিবনে এওঁ যে ইয়াক পচন্দ কৰোঁ এওঁলোক দুজনে ভোট কাক দিব নহয় আমি ইয়াক দিওঁ এওঁলোকৰ ফেভাৰৰ হ'ব পাৰে যে এইজন ব্যক্তি আমাৰ লগত ভাল আমি দুয়োজনে আলোচনা কৰিলে আৰু এওঁক পচন্দ কৰিলে এওঁ অট'মেটিকেলি হাৰি যাব
এতিয়া কংগ্ৰেছ বা বিৰোধী দলসমূহে কৈছে যে এই সিলেকশ্যন কমিটিখনৰ কোনো অৰ্থ নাই, এইখন হৈছে মোদী কমিটি বা এইখন হৈছে শাসকৰ কমিটি। এইখন আজি মোদীৰ অহাকালি যদি এই নিয়মটো থাকে বা ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ হয় তেতিয়া কি হ'ব, কংগ্ৰেছৰ বা ইণ্ডিয়াৰ কমিটি হ'ব। এইকাৰণেই কাৰণ নিয়মটো কেনেধৰণৰ, নিয়মটো শাসন পক্ষৰ ব্যক্তিৰ দ্বাৰা হৈছে, কিন্তু আগতে কি আছিল, এজন প্ৰধানমন্ত্ৰী এজন বিৰোধী দলৰ দলপতি এজন চিফ জাষ্টিছ অফ ইণ্ডিয়া, চিফ জাষ্টিছ অফ ইণ্ডিয়া কোনো ব্যক্তিৰ কোনো দলৰ ব্যক্তি নহয়, তেওঁ ভালকৈ চাব, গুণী জ্ঞানী ব্যক্তিৰ পৰীক্ষা কৰিব, তেওঁ এটা দৃষ্টিভংগী ৰাখিব, এতিয়া এটা দৃষ্টিভংগী দুজন ব্যক্তি ৰাখিব আৰু এটা দৃষ্টিভংগী এজন মানুহে ৰাখিব, সেই দুটা ভোট একেলগে এতিয়া পাই যাব এজন ব্যক্তিয়ে আৰু এটা ভোটৰ কোনো অৰ্থ নাথাকিব। বিতৰ্কটো লাগিছিল ইয়াত। এতিয়া চিষ্টেমটো কি হৈছে মই ক'লো যে প্ৰথমতে আছিল ভাৰতৰ প্ৰধানমন্ত্ৰী, লিডাৰ অফ দি অপজিশ্যন, লয়াৰ হাউচ লোকসভাৰ আৰু চিফ জাষ্টিছ অফ ইণ্ডিয়া। এতিয়া হৈছে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী, তাৰপিছত হৈছে এজন কেবিনেট মন্ত্ৰী আৰু হৈছে বিৰোধী দলৰ দলপতিগৰাকী। এই তিনিজন ব্যক্তি হৈছে এতিয়া চিলেকশ্যন কমিটি, আৰু এই চিলেকশ্যন কমিটি যাক বাছনি কৰিব লাগে তেওঁলোকে বাছনি কৰে নিৰ্বাচন আয়োগ, আৰু সেই নিৰ্বাচনী আয়োগে যিমানবোৰ ইলেকশ্যন হয় ভাৰতবৰ্ষত লোকসভা ৰাজ্যসভা এইবিলাক যি ইলেকশ্যন হৈয়ে থাকে তেওঁলোকে কি কৰে, কণ্ডাক্ট কৰে। কথাটো তোমালোকে হয়তো থলুৱাভাৱে বুজি পাইছা। প্ৰথম কথা হ'ল চাৰ্চ কমিটিয়ে এখন পেনেল প্ৰস্তুত কৰে আৰু সেই পেনেলৰ নামবিলাক চিলেকশ্যন কমিটিক পঠাই দিয়া হয় আৰু সেই চিলেকশ্যন কমিটিয়ে আলোচনা কৰি এটা সিদ্ধান্ত আৰু সিদ্ধান্তৰ জৰিয়তে তেওঁলোকে নিৰ্বাচন আয়ুক্তক নিযুক্তি দিয়ে আৰু সেই নিযুক্তি প্ৰক্ৰিয়া নিযুক্তি মানে বাছনি কৰে আৰু বাছনি কৰাৰ লগে লগে ৰাষ্ট্ৰপতিয়ে সেই ব্যক্তিগৰাকীক শপত বাক্য পাঠ কৰাই নিযুক্তি দিয়ে। আজিৰ ভিডিঅ'টি ইমানতে। কেনে লাগিল ক'ব, যদি ভাল লাগিল ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব।